আপোনাৰ নামটো গংগা হ'ব লাগিছে। গংগাৰ বুকুত পবিত্ৰ পানী থাকে। আপোনাৰ বুকুত যেনিবা পবিত্ৰ মৰম আছে। কেতিয়া তোৰ বাৰ্থডে? 12 জানুৱাৰী। কামটো ময়ে কৰিম বুলি কৈছোঁ, ময়ে কৰিম। মোক আৰু 2 দিনমান সময় দিয়ক। ছোৱালীজনী আনি মই আপোনাৰ হাতত গতাম। সেই মানুহটোৱে মোক মাৰি পেলাব। মই জানাত তই কেতিয়াও টাৰ্গেট মিছ নকৰা, হা? কিন্তু এই কণমানি ছোৱালীজনীৰ ক্ষেত্ৰত তই বাৰে বাৰে ফেইল কিয় মাৰিছ, হা? আপোনাৰ কেছটো অলপ লুজ কৰি দিয়ক। এইবোৰ ৰঙা চকু আপুনি বেলেগক দেখুৱাওক। এইবাৰো যদি ফেইল মাৰ, ছোৱালীজনীও নাবাচে আৰু তইও নাবাচে। আজিৰ পৰা খুলি আপোনাৰ আৰু বুকুখন মোৰ। হ'লেও বৰ মৰম লগা ছোৱালীজনী। ভাল লাগিল। কি আপুনি যে মোৰ হৈ কাৰোবাৰ লগত কাজিয়া কৰিব। সঁচা সঁচা লাগে জানা তোমাৰ সপোন পৰাই আহি গলো। হাজাৰ চেষ্টা কৰিলেও এবাৰ তই তোৰ ভাইৰক বচাব নোৱাৰ। মোৰ ছোৱালীজনী কালি দিয়। কিন্তু এইবোৰ কথাও কয় নেকি? এইবোৰ কথা কবলৈ তোৰ কি পাইছিল? আৰে অকণমানি ছোৱালীজনীক মাৰি তই পাবি কি, হা? কি খাব কক? চাহ নে কক? বৰঞ্চ সি মোৰ পৰা চব কাঢ়ি লৈ গুচি গ'ল। মোৰ সেন্দুৰ, মোৰ ছোৱালীজনী।